কুলখুৰাৰ চোতাল। কবি হেমাংগ বিশ্বাস। জোনাক কুঁৱলী ঘেৰা বেলতলা পথাৰৰ ৰাতিৰ ধাননি পাৰ হৈ লাহে লাহে গৈ পালো নিশা ফৰকাল কুলখুৰাৰ চোতাল। এই চোতালত কৃষি বিপ্লৱৰ মন্ত্ৰণা, খুৰা তাৰেই সভাপতি। এন্ধাৰ জুপুৰিত লেমৰ ধিমিক ধামাক পোহৰত সুধিলো, খুৰা এতিয়া কেনে পাইছা? এটি ক্ষীণ আঙুলিৰে ডিঙিত চেপা দি উলিয়াইছিল মাথো এষাৰ অস্পষ্ট মাত, বৰ কষ্ট কমৰেড। যুগে যুগে শোষিতৰ কষ্ট পান কৰি নীলকণ্ঠ খুৰা, যুগে যুগে বসুমতীৰ গৰ্ভ বিদাৰি লখিমী উলিয়াই খুৰা হল বসুমতাৰী। নাঙলৰ শিৰলোত মানিকী মাধুৰী কাব্য যুগে যুগে ৰচি মহাকবি খুৰা। বাৰে বাৰে শোষকৰ পাল খেদি বীৰ বসুমতাৰী ৰণক্লান্ত আজি, কুলখুৰা নাই। বাতৰি কাকতত খবৰ নোলাল, আজিৰ বাতৰিত শিৰোনামা নাপায় খুৰাই। কুলখুৰা সপ্তাহৰ মানুহ যে নহয়, নহয় বছৰৰ। কুলখুৰা শত শতিকাৰ কমৰেড বসুমতাৰী, বাতৰি নহয় ইতিহাস।